বহুত দিনৰ মূৰত আকৌ দুজনী মিলি গ'লো মানে আকৌ আহি গ'লো ক'ত গৈ আছোঁ কচোন আমি গৈ আছোঁ লাচিত নগৰ ম'ম' খাবৰ কাৰণে ইমান ধুনীয়া টেষ্টি বহুত ধুনীয়া বনাই আপোনালোকক দেখাম খুব টেষ্টি হয় আপোনালোক লোকেশ্যনটো দিম আপোনালোকে যদি খায় মই লোকেশ্যনটো বাৰু দি দিম আপোনালোকক বহুত 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 টেষ্টি হয় আৰু মই বাৰু লোকেশ্যনটো দি দিম আৰু এনেকৈ বহুত দিনৰ মই দুজনী ওলাই আহিছোঁ মই ম'ম' খাবলৈ মোৰ লিংক আছিলে চ' সেইটো কাৰণে আজি ওলাই যাওঁ অলপ মাইণ্ডটো ফ্ৰেছ হ'ব চ' এইকেইদিন কাম বহুত বিজি আছিলোঁ মোৰ মাত ভাঙি দিছে তো চৰ্দি কাছে কালিৰ পৰা গা বেয়া আৰু এয়া আমি আহি গ'লোঁ লাচিত নগৰ আপোনালোকে দেখাই আছোঁ আমি যিখন গোটেই বিচাৰি আছিলোঁ সেইখন আজি বন্ধ আজি আমি মানে বেলেগতে খাব লাগিব আৰু এই ব্লু কালাৰ এইটো দেখিছেনে বাৰু ব্লু কালাৰ বিশেষ ব্যক্তিজন তো আজি মানে কি ডিউটিৰ পৰা বাহিৰে আহিছে মানে মই ওলাই আহিম বুলি ক'লোঁ যে মোৰ গা বেয়া আৰু ম'ম' খাম বুলি ক'লোঁ তাক সেইকাৰণে সি ক'লে মই গৈ আছোঁ তোমালোকে আহি থাকা বুলি ক'লে তাৰপিছত মই কৈছোঁ আৰু কিয় আহিব লাগে ডিউটি আছে বুলি কওঁতে নাই তথাপি সি নুশুনে মানে মোক মানে কি এবাৰ নহ'লে এবাৰ চাবই আহিবই এই মানুহজন বিশেষ মানুহজন তাৰপিছত এয়া আমাৰ দাৰ্জিলিং ম'ম' ইয়াতে পায় আৰু আজি ইয়াতে ফাৰ্ষ্ট টাইম খাব আহিছোঁ আৰু কেনেকুৱা বাৰু মই কমেণ্টত জনাম বাৰু মানে ভিডিঅ'টোত জনাম আৰু শেষলৈকে তো এয়া ইয়াতে 40 ৰুপিছৰ প্লেইন ম'ম'টো আপোনাৰ যিটো প্লেইন চিকেন ম'ম' সেইটো 40 ৰুপিছত মাত্ৰ 6 পিচ দিয়ে আৰু ফ্ৰাই ম'ম'টো হ'ল 60 ৰুপিজ সেইটোতো 6 পিচ দিয়ে বাৰু আমি 3টা অৰ্ডাৰ দিছোঁ 3টা ম'ম' ফ্ৰাই ম'ম'টো মই লৈছোঁ আৰু মানুহজন আৰু এয়া দেখিছেনে ম'ম' আহি গ'ল মোৰ ভণ্টি সিহঁতে ল'লে ভিডিঅ' কৰি আছোঁ পৰি যাব নেকি নপৰিব কিবা কোৱা এয়া আমাৰ বাবুৰ ম'ম' খাই আছে আৰু দেখিলেনে আপোনালোকে হাঁহিটো ইমান ধুনীয়া মাৰি দিছে মোৰ ভণ্টি খুৱাই দিছে আৰু প্লেইন ম'ম' আৰু মোৰ ফ্ৰাই ম'ম'টো আহি গ'ল 6 পিচৰ ফ্ৰাই ম'ম' ফাৰ্ষ্ট টাইম ইয়াতে আজি খাব আহিছোঁ আমি খাই আহিলোঁ আৰু তাৰ পৰা বাহিৰে আৰু কি ক'ম আপোনালোকেতো ভিডিঅ'ত দেখা হৈছে লগত এজন বিশেষ ব্যক্তি আছিল বিশেষ ব্যক্তিজন এতিয়া ডিউটিত গ'ল আমাক পঠাই দিলে ঘৰত তো আজি য'ত গৈছিলোঁ মানে কি সেইখন আজি বন্ধ আছিল বেটলাক তো সেইকাৰণে আজি বেলেগ এখনত খাব লগা হ'ল তো য'ত গৈছিলোঁ আজিতো ইমান টেষ্ট নাছিল খাওঁতে ইমান ভাল লগা নাই আজি খাই কেনে সৰু ম'ম' আছিল কিমান টকা আছিলে 40 টকাৰ 6 পিচ আছিল একো ভাল লগা নাই খাই কেনে টেষ্টটো নাই চুপটো আৰু বেছি ভাল লগা নাই নিমখ